গুড মৰ্ণিং। আপোনালোকে দেখিছেনে ৰাতিপুৱাই লালমোহনে আৰম্ভ কৰিলোঁ, কিন্তু মই ঘৰত বনোৱা নহয় আকৌ দেই, দোকানৰ পৰা কিনি অনাহে বাৰু। এয়া কিন্তু চাহ একাপে খাবলৈ লৈছোঁ, লালমোহন এটা লৈ। কালি ল'ৰাটো গুৱাহাটী গৈছিলে, সি আনিছিলে বাৰু। এয়া দেখিছেনে বাৰু, একাপ লাল চাহ আৰু লগতে ৰন্ধা বঢ়াও কাম লগাই আছোঁ কাৰণ ৰাতিপুৱা বহুত লৰালৰি হয়। দেখিছেনে বাৰু, জিকা আলু এয়া চব্জি বনাইছোঁ, অকণমান মানে থুপথুপীয়া কৰিম আৰু বাৰু। ভাতটো হৈছে, কিন্তু ৰাতিপুৱা বহুত লৰালৰি হয় গম পাইছেনে। পানী দিছোঁ, গৰম পানী কৰি থোৱা আছিলে, বেছি সময় নালাগে আৰু তেতিয়া অতি সোনকালে হৈ যায় বাৰু। দেখিছেনে, অলপ দেৰি ঢাকনা দিয়াৰ পাছত হৈয়ে যাব আৰু বেছি সময় নালাগে। আপোনালোকে বাৰু কি কৰিছে, চাহ তাহ খালেনে বাৰু? আমাৰ আৰু জানেই নহয়, ৰাতিপুৱাই দেখিছেনে ভাতটো ইতিমধ্যে হৈ গৈছে। আলু অকণমান দি থৈছোঁ, আৰু ভাতত লাহেকৈ দেখিছেনে বইল কৰি থৈছোঁ, খাব পাৰিম। আৰু ইপিনে দিয়া চাহ বনাই আছোঁ, লাল চাহ একাপ। ৰাতিপুৱা লাল চাহকণেতো ভাল লাগে, কিন্তু মই ৰাতিপুৱা এনেও গাখীৰৰ চাহ নাখাওঁৱে, থাকিলেও নাখাওঁ। আৰু আপোনালোকে বাৰু কি দেখিছে, ইতিমধ্যে চব্জি হৈ গ'ল। আপোনালোকে বেয়া পায় নেকি বাৰু মোৰ ভিডিঅ' চাই? চাবচোন বাৰু, পাৰিলে ফ'ল' কৰি দিব, লাইক